বঙাইগাঁও জিলাৰ কুকিলা প্ৰেছ ক্লাবৰ উদ্যোগত চাকলা খেলপথাৰত বাপতিসাহোন ৰঙালী বিহু অনুষ্ঠিতভাৱে উদযাপন কৰে। লগতে কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীক বিহু অনাৰ সম্বৰ্ধনা জনোৱা হয়। লকডাউনৰ বাবে দিনে নিশাই কৰ্তব্য পালন কৰাৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি চেনেলৰ ৰঙালী বিহু পৰম্পৰা ৰক্ষা কৰে কুকিলা প্ৰেছ ক্লাবৰ সাংবাদিক আৰু কুকিলা আৰক্ষীয়ে। ৰহে দৈক চাবলে যাম চাকৰিৰে ছুটি লৈ ৰহে দৈ কাষতে পাম বিহুতে ঘৰলে গৈ ৰহে দৈক চাম ৰহে দৈক পাম ৰহে দৈৰ মাছত আৰক্ষী যেনেকৈ দিন ৰাতি তেওঁলোকৰ কৰ্তব্য পালন কৰাত ব্যস্ত হৈ আছে, আমি সাংবাদিকসকলেও ঠিক তেনেকৈ ব্যস্ত হৈ আছোঁ। তাৰ মাজতে কৰ্তব্যৰত আৰক্ষীক আমি বিহুৱানেৰে সম্বৰ্ধনা জনাইছোঁ। বিশেষকৈ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ যিখিনি বিষয়ববীয়া ভাৰপ্ৰাপ্ত বিষয়কৈ যিখিনি আৰক্ষী কনষ্টেবল সন্মুখত তেওঁলোকক সম্বৰ্ধনা দিয়ে। তাৰ পাছত আমাৰ মনটো ফ্ৰেছ লাগে আৰু যিহেতু ৰঙালী বিহু ক'লে আমাৰ ভাল লাগে, কিন্তু এইবাৰ লকডাউনৰ কাৰণে আমি ৰঙালী বিহু পাতিব নাই। আমি সামাজিক দূৰত্ব বজাই ৰাখি আজি এই ৰঙালী বিহু পালন কৰি আছোঁ। অতিকে চেনেহৰ অতিকৈ মৰমৰ বাপতিসাহোন ৰঙালী বিহু যিহেতু লকডাউনৰ কাৰণে আনুষ্ঠানিকভাৱে আমি পালন কৰিব পৰা নাই, মনত সেয়া দুখ ৰৈ গৈছে। তাৰ মাজতো আমাৰ এই লকডাউনৰ দীৰ্ঘ দিনকেইটা আমাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীসকলে যথেষ্ট কষ্ট কৰি পেলাই আমাৰ সিহঁতে দায়িত্ব পালন কৰি আছে। আমিও নিজৰ দায়িত্ব যথেষ্ট কষ্ট কৰি হ'লেও পালন কৰি আছোঁ। তাৰ মাজতে আমাৰ অলপ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত আমি চৰকাৰে বান্ধি দিয়া যিটো সামাজিক দূৰত্ব আমি বজাই ৰাখি পেলাই অলপ বিহুৰ আমেজ লৈছোঁ আৰু ইয়াত আমাৰ আৰক্ষীয়ে যথেষ্ট সহযোগ কৰিছে। আমি সকলোকে ধন্যবাদ জনাই ৰঙালী বিহুৰ শুভেচ্ছা